ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। 30 মেৰ পূৰ্বে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। ফলাফল ঘোষণাৰ পূৰ্বে ত্ৰুটিহীন ফলাফলৰ দাবী আছুৰ। ৰাজ্যৰ 3,56,707 গৰাকী পৰীক্ষাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব অহা 25 মেত। অপেক্ষাৰ অন্ত পেলাই অসম মাধ্যমিক শিক্ষা পৰিষদে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে 25 মেত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই বৰ্ষত সেৱাৰ অধীনত 3,56,707 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে 9,442 গৰাকী অৱতীৰ্ণ হৈছিল হাই মাদ্ৰাছা পৰীক্ষাত। দিনৰ 11 বজাত ফলাফল লাভ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। সেৱাৰ 10টাকৈ ৱেবছাইটত 9 বজাত উপলব্ধ হ'ব ৰিজাল্ট। ইয়াৰ উপৰিও ফলাফলৰ দিনাই মাৰ্কশ্বিট লাভ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। আজি অফিচিয়েলি ঘোষণা কৰিবলৈ বিচাৰিছোঁ অহা 25 মে ৰাতিপুৱা 9 বজাত ৱেবছাইট যোগে ৰিজাল্ট জানিব পাৰিব আৰু 11টা বজাত প্ৰতিটো চেণ্টাৰে বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা হাৰ্ড কপি অৰ্থাৎ ৰিজাল্ট শ্বীট প্লাছ মাৰ্কশ্বিট চাৰ্টিফিকেট তেওঁলোকে 7টা বজাত সংগ্ৰহ কৰি তেওঁলোকে নিজৰ চেণ্টাৰত 11টা বজাত ঘোষণা কৰিব। ইফালে তাৰিখ চূড়ান্ত নহ'লেও 30 মেৰ পূৰ্বে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। এই কথা স্পষ্ট কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এদিন, ডেৰদিন, দুদিন আগবঢ়া পিছপৰা এইটো আজিয়ে কৈ দিব পৰা নাযায়। কিন্তু আমি আটমষ্ট ট্ৰাই কৰিছোঁ আমি 30 তাৰিখৰ ভিতৰত ৰিজাল্ট দিম। কি কাৰণে যদি ইতিমধ্যে কম্পিটিশ্যন পৰীক্ষাবোৰ হৈ গৈছে, আমাৰ ল'ৰা ছোৱালীবোৰৰ মাৰ্কশ্বিটবোৰৰ বহুত প্ৰয়োজন আছে যিবোৰ বাহিৰলৈ যাব আৰু এইটো আমাৰ পৰাই পাব। আৰু পাওঁতে আমি একেকোবে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট ৰিজাল্টৰ লগত ডিষ্ট্ৰিক্টত আমি দিম। অৱশ্যে প্ৰতিবৰ্ষতে ফলাফলৰ সময়ত সংশ্লিষ্ট পক্ষসমূহে কৰা খেলি মেলি যাতে এইবাৰো নহয়, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যাতে লৰা ধেমালি নকৰে, তাৰ বাবে ত্ৰুটিহীন ফলাফলৰ দাবীৰে সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব তথা অধ্যক্ষক সাক্ষাৎ কৰে আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাৰ নেতৃত্বত যোৱা এটা দলে। সদৌ অসম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে আজি আমি সেৱা আৰু কাউন্সিলৰ অধ্যক্ষ আৰু সচিবক পৃথকভাৱে লগ কৰিছোঁ আৰু লগ কৰি আমি সুকীয়াভাৱে 2খন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ সময়, এই ঘোষণাৰ প্ৰাকক্ষণত আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ত্ৰুটিহীনভাৱে যাতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰে এই সম্পৰ্কত আমি দাবী উত্থাপন কৰিছোঁ। অপেক্ষা মাথো এতিয়া 25 মেলৈ। কেমেৰা পাৰ্চন উপমন্য ৰাভাৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। সদৌ অসম ছাত্ৰ সন্থাৰ ছেক্ৰেটাৰী লক্ষ্যজিৎ গোহাঁই।